কিহৰ বাবে তোমাৰ এই ভাল পোৱা জাতি মাটি ভেটিৰ কিহৰ বাবে তোমাৰ স্পন্দিত বুকুত প্ৰবাহিত হয় উত্তপ্ত ৰক্তৰ স্ৰোত মানুহৰ মুক্তিৰ সপোন। নমস্কাৰ, আজি মই আপোনালোকৰ কাষলৈ লৈ আহিছোঁ এগৰাকী প্ৰকৃত অসমক ভাল পোৱা এজন সঁচা অসমীয়া। জাতীয়তাবোধৰ তপত তেজ যিজনৰ শৰীৰত নিৰন্তৰ বৈ আছে, যিগৰাকী ব্যক্তিয়ে জাতি মাটি ভেটিৰ সুৰক্ষা আৰু মুক্তিৰ সপোন দেখি এদিন সশস্ত্ৰ বিপ্লৱৰ আশ্ৰয় লৈছিল, সেইগৰাকী অসমীয়া বীৰ সন্তান আপোনালোকৰ সকলোৰে পৰিচিত আলোচনাপন্থী নেতা শ্ৰী জিতেন দত্ত ডাঙৰীয়া। পৰৱৰ্তী সময়ত দত্ত ডাঙৰীয়াই সশস্ত্ৰ বিপ্লৱ পৰিহাৰ কৰি আলোচনাৰ মাধ্যমেৰে অসমীয়া জাতিৰ ভৱিষ্যতৰ সপোন পূৰ্ণ কৰিব বিচাৰিছিল। তেনে এগৰাকী অক্লান্ত যোদ্ধাই গোটেই জীৱনটো জাতিৰ বাবে উৎসৰ্গা কৰি আহিছে। সম্প্ৰতি সমগ্ৰ অসমতে তেখেতে যুৱ প্ৰজন্মক সুৰক্ষিত কৰাৰ লগতে স্বনিৰ্ভৰশীল হ'বৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। খিলঞ্জীয়া লোকৰ সাৰ্বিক উন্নতিৰ বাবে অহৰহ সংগ্ৰাম কৰি অহা দত্ত ডাঙৰীয়াই কেনেকৈ খিলঞ্জীয়াসকলক প্ৰকৃতাৰ্থত সুৰক্ষিত কৰিব পাৰি তাৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। বিভিন্ন সময়ত অসম তথা অসমীয়াৰ সংকটত নিজৰ সৰব প্ৰতিবাদৰ জৰিয়তে সকলোকে সজাগ কৰি আহিছে। প্ৰয়োজনত তেওঁ কাৰাবাসো খাটিবলগীয়া হৈছে। তেনে এজন ব্যক্তিৰ সান্নিধ্য লাভৰ মাজেৰে মই আজি তেখেতক আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। এই অক্লান্ত সংগ্ৰামীগৰাকীয়ে সম্প্ৰতি এক অভিনৱ প্ৰত্যাহ্বান গ্ৰহণ কৰি অসমৰ খিলঞ্জীয়া যুৱকসকলক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে অসম সাৰথী শীৰ্ষক এক নতুন প্ৰকল্প গ্ৰহণ কৰিছে। আহকচোন এই নতুন প্ৰকল্পৰ লক্ষ্য উদ্দেশ্য আৰু ভৱিষ্যত সম্পৰ্কত তেখেতৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰোঁ। আমি সকলোৱে এই প্ৰকল্পত অংশীদাৰ হৈ এটা সুস্থ জাতি গঢ় দিয়াত সহায় কৰোঁ। আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমি যোৱা সময়ছোৱাত অসমৰ বিভিন্ন ক্ষেত্ৰলৈ গৈছিলোঁ আৰু যোৱা এটা বছৰ মই অসমৰ যুৱতীসকলৰ স্বাৱলম্বিতাৰ কাৰণে কাম কৰি আহিছিলোঁ আৰু তেতিয়া দেখা পাইছিলোঁ যে এচাম অসমীয়াৰ মনত এটা তীব্ৰ জাতীয়তাবাদ মানসিকতা তেওঁলোকৰ মনত আছে। গতিকে মনতে আমি চিন্তা কৰিলোঁ যে এই প্ৰবল জাতীয়তাবাদ থকা এই যুৱ শক্তিটোক যদি আমি ঐক্যবদ্ধ কৰি আমি যদি এক অৰ্থনৈতিক স্বাৱলম্বিতাৰ যাত্ৰা যদি আৰম্ভ কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় অসমৰ উন্নতি হ'ব, যে অসমখন আৰ্থিকভাৱে স্বাৱলম্বী হ'ব আৰু অসমীয়া যুৱসকলো নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ সক্ষম হ'ব। সেই চিন্তাখিনি কৰিয়েই আমি যোৱা আজি প্ৰায় দুদিনৰ আগতে আজিতো আমি যোৱা দুদিনৰ আগতে আমি এটা সংগঠনৰ জন্ম দিছোঁ, এটা অনুষ্ঠানৰ জন্ম দিছোঁ, যাৰ নাম হৈছে অসম সাৰথী। অসম সাৰথীৰ মূল উদ্দেশ্য হৈছে যে এই মুহূৰ্তত আগৰ যিসকল আমাৰ অসমৰ নিবনুৱা যুৱক আছে, যি নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ বিচাৰে, সেই যুৱকসকলৰ কাৰণে আৰু এতিয়া কৰোণা মহামাৰীৰ ফলত আমি দেখা পাইছোঁ যে ভাৰতৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া যুৱক যুৱতীসকল কৰ্মহীন হৈ পেলাই ঘৰলৈ ঘূৰি আহিছে। তেওঁলোকে কাম বন এৰি পেলাই ভয়তে হওক বা অন্য কাৰণতে হওক তেওঁলোকে ঘূৰি আহিছে আৰু অসমতে থাকি পেলাই তেওঁলোকৰ বাকী জীৱনচোৱা ইয়াতেই আত্মনিৰ্ভৰ হ'বৰ কাৰণে তেওঁলোকে সংকল্প লৈ পেলাই ঘূৰি আহিছে। এই ল'ৰা ছোৱালীখিনিক লৈ পেলাই আমি কেনেকৈ এক শক্তিশালী অসম গঢ় দিব পাৰোঁ, অৰ্থনৈতিকভাৱে অসমখনক শক্তিশালী পৰ্যায়ত লৈ যাব পাৰোঁ, এই চিন্তাখিনি কৰিয়ে আচলতে অসম সাৰথীৰ আমি জন্ম দিছোঁ। ইয়াৰ যোগেদি আমি এটা এপিল কৰিছিলোঁ আজিৰ পৰা দুদিনৰ আগতে জন্ম দিয়াৰ সময়তে, যে মোক বিশেষকৈ ফেচবুকত প্ৰায় মোৰ 5,000 বন্ধু আছে, প্ৰায় 16-17,000 ফলোৱাৰ্ছ আছে। মই ভাবিছিলোঁ যে এই 5,000 ভিতৰত যদি অন্ততঃ 2,500 যুৱক যুৱতীয়েও যদি 20 টকাকৈ আমাক যদি বৰঙণি আগবঢ়ায় তেতিয়াহ'লে অন্ততঃ 50,000 টকা হ'ব। আৰু এই 50,000 টকাই আমি যদি প্ৰতি মাহতে 50,000 টকা যদি আমি আহৰণ কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি এই 50,000 টকাৰে 2জন বা 3জন যুৱকক অলপ হ'লেও আৰ্থিক সহায় দি পেলাই তেওঁলোকক স্বাৱলম্বিতাৰ এটা সুযোগ আমি দিব পাৰোঁ। ইয়াৰ যোগেদি যাতে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত এটা চিন্তাৰ যাতে উদ্বেগ ঘটে যে আমিচোন এই অসম সাৰথীয়েচোন যি ধৰণে কাম কৰিছে
প্ৰত্যেকৰ পৰা 20 টকাকৈ সংগ্ৰহ কৰি পেলাই দুজন যুৱকক যেনেকৈ সহায় কৰিছে তেনেকৈ যদি সব বন্ধুৱে যদি নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ পৰা 20 টকা 10 টকা এই ধৰণে সংগ্ৰহ কৰি পেলাই যদি নিজৰ জেগাত যদি এই ধৰণে আগবাঢ়ি যাব বিচৰা যুৱশক্তিখিনিক বা স্বাৱলম্বী হ'বলৈ বিচৰা যুৱশক্তিখিনিক যদি সহায় কৰিবলৈ বিচাৰে তেতিয়াহ'লে আহি থকা 2 বছৰত অসমত এক আমূল পৰিৱৰ্তন হ'ব, এক শক্তিশালী অৰ্থনৈতিক বিপ্লৱ সংঘটিত হ'ব। এই চিন্তা কৰিয়ে আমি এই আহ্বানটো জনাইছিলোঁ। কিন্তু আমাৰ আহ্বানটো জনোৱাৰ লগে লগে ইমান সংখ্যক ৰাইজে আমাক শুভেচ্ছা দিলে, ইমান সংখ্যক ৰাইজে আমাক প্ৰতিশ্ৰুতি দিলে যে আমি অভিভূত হৈ পৰিলোঁ। প্ৰথম দিনাখন আবেদন জনোৱাৰ লগে লগে এঘণ্টাৰ ভিতৰতে কমচে কম আমি 3000-4000 মানুহৰ পৰা আমি মন্তব্য পালোঁ যে তেওঁলোকে 10-20 টকা নালাগে, কোনোবাই 1000 টকা, কোনোবাই 100 টকা, কোনোবাই 500 টকা আগবঢ়াম বুলি আমাক প্ৰতিশ্ৰুতি দিলে। অসমৰ বাহিৰৰ পৰাও বহু সংখ্যক যুৱকে আমাক এই বৰঙণি আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিলে। আনকি ভাৰতৰ বাহিৰৰ পৰাও কিছু সংখ্যক ব্যক্তিয়ে এনেধৰণৰ পদক্ষেপ ল'লে, সহায় আগবঢ়াম বুলি আমাক ক'লে। গতিকে আমি এই চিন্তাখিনি যেতিয়া আমি এই ধৰণৰ যেতিয়া মন্তব্যখিনি পালোঁ, আমি অধিক উৎসাহিত হ'লোঁ আৰু ইয়াক এটা সুন্দৰ পথ আমি আগবঢ়াই নিবৰ কাৰণে এখন শক্তিশালী পৰিচালনা সমিতি গঠন কৰাৰ চিন্তা কৰিলোঁ। আৰু সেইমতে যোৱাকালি আমি এই পৰিচালনা সমিতিখন আমি মুকলিকৈ ফেচবুক লাইভৰ যোগেদি ঘোষণা কৰিছোঁ আৰু আজি আমি আমাৰ পেজত যিটো অসম সাৰথি যিটো পেজ, এই পেজটোত আমি গোটেই পৰিচালনা সমিতিখন আমি দাঙি ধৰিছোঁ। আপোনালোকে পৰিচালনা সমিতিৰ মানুহখিনি আপোনালোকে এবাৰ যেতিয়া লক্ষ্য কৰিব, দেখিব যে আপোনালোকৰ এটা বিশ্বাস জন্মিব। গতিকে আমি প্ৰথমতে ভাবিছোঁ যে কম সংখ্যক যুৱক যুৱতীয়ে ইয়াত সহযোগ কৰক। আমি যেতিয়া এই যুৱক যুৱতীখিনিয়ে দিয়া পইচাটো সঠিক ৰূপত যেতিয়া আমি ইমপ্লিমেণ্ট কৰিম বা কোনোবা কেইটামান যুৱকক আমি সহায় কৰিবলৈ যাম, সেই বস্তুখিনি যেতিয়া আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আগবঢ়াই দিম, তেতিয়াহ'লে নিশ্চয় অসমৰ বাকীসকল ৰাইজেও ইয়াৰ প্ৰতি আগ্ৰহিত হ'ব আৰু তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহিব। আৰু এই ধৰণৰ যেতিয়া এই যাত্ৰাটো যদি আমি ক্ৰমান্বয়ে দীঘলীয়া কৰি যাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি ভাবিছোঁ অহা 1 বছৰৰ ভিতৰত যদি অসমৰ 1 লাখ যুৱক যুৱতীয়ে বা 1 লাখ ৰাইজে যদি 20 টকাকেও দিয়ে, তেতিয়াহ'লে অন্ততঃ আমি 20 লাখ টকা সংগ্ৰহ কৰিব পাৰিম মাহেকত। আৰু এই 20 লাখ টকাৰে আমি যথেষ্ট সংখ্যক যুৱক যুৱতীক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত আমি সক্ষম হ'ম। আৰু যেতিয়া এই 1 লাখলৈ গতি কৰিব, 1 লাখ যুৱক যুৱতীলৈ গতি কৰিব, তেতিয়া আমি নিশ্চয় আমি গোটেই পৰিচালনা সমিতিৰ সদস্য অসমৰ বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰি ইয়াক এটা আমি কোঅপাৰেটিভ বেংকৰ নিচিনা এটা পৰ্যায়লৈ লৈ যাম, যিটো বেংকে আমাৰ যুৱক যুৱতীসকলক প্ৰত্যক্ষভাৱে সহযোগ কৰিব, কোনো ধৰণৰ আপোনাৰ ইণ্টাৰেষ্ট নোলোৱাকৈ, কোনো ধৰণৰ মানে প্ৰেছাৰ নিদিয়াকৈ বা কোনো ধৰণৰ কঠোৰ নীতি নিয়ম নথকাকৈ তেওঁলোকক সহযোগ কৰিব। তেনেকুৱা এটা চিন্তা কৰিছোঁ। গতিকে আমি ভাবিছোঁ ইয়াৰ যোগেদি আমি অসমত এটা অৰ্থনৈতিক বিপ্লৱ সূচনা কৰিবৰ কাৰণে সক্ষম হ'ম। লগতে অসম সাৰথিয়ে এই কামখিনিও কৰিব যে আমাৰ দ্বিতীয় কামটো হৈছে আমি চৰকাৰী অফিচবিলাকৰ বিষয়াসকলক লগ কৰিম, চৰকাৰী বিভাগীয় মুৰব্বীসকলক লগ কৰিম। লগ কৰি আমি এটা কথাই ক'ম যে এই চৰকাৰী বিভিন্ন আঁচনিবিলাক প্ৰত্যেকটো অফিচলৈ আহে, এগ্ৰিকালচাৰে হওক, ফিচাৰীয়ে হওক, ভেটেনাৰীয়ে হওক, প্ৰত্যেকটো অফিচলৈ চৰকাৰী সুবিধাবিলাক আহে। কিন্তু এই চৰকাৰী সুবিধাবিলাক আমাৰ প্ৰকৃত খেতিয়কে, প্ৰকৃত ফাৰ্মাৰসকলে কেতিয়াও নাপায়, এইবিলাক মাজতেই হেৰাই যায়। গতিকে আমি প্ৰত্যেকটো অফিচাৰ ওপৰত চোকা নজৰ ৰাখিম আৰু বিভাগীয় মুৰব্বীক ক'ম যে এইবাৰ যিসকল প্ৰকৃত ফাৰ্মাৰ বা যিসকলক প্ৰকৃততে এইবিলাক সহায় প্ৰয়োজন, তাত সহায়খিনি কৰিব লাগিব। আৰু দৰকাৰ হ'লে আমি সেইসকল যুৱক যুৱতীক চিনাক্ত কৰি দিম। অৰ্থাৎ এতিয়াৰ পৰা চৰকাৰী আঁচনি যাতে প্ৰকৃত ৰূপত যিসকলে পোৱাৰ প্ৰয়োজন বা যাক দৰকাৰ হয় তেওঁলোকে যাতে পায়, সেইটো আমি নিশ্চিত কৰিম। 3 নম্বৰটো হৈছে বেংকবিলাকে আজি তাৰিখত অসমীয়া যুৱক যুৱতীসকলক লোন দিবলৈ আগ্ৰহ প্ৰকাশ নকৰে। গতিকে বিভিন্ন অজুহাত দেখাই অসমৰ গাঁৱৰ পৰা এজন যুৱক গ'লে তেওঁক উপলুঙা কৰি পেলাই তেওঁৰ লগত কথা নাপাতি পেলাই মেনেজাৰ তেওঁক লগ নকৰাকৈ খেদি পঠিওৱাৰ নিচিনা উদাহৰণো আছে। গাঁৱৰ ধুতি এখন পিন্ধি গ'লে, হাৱা চেণ্ডেল পিন্ধি গ'লে বেংকৰ মেনেজাৰে সেই ব্যক্তিজনৰ লগত কথা নপতা মানসিকতা আমি দেখা পাইছোঁ। গতিকে এই বেংকবিলাককো নাকি লগাব লাগিব। সেইকাৰণে আমাৰ কমিটিখনে গুৱাহাটীতে থকা যিসকল বেংকবিলাকৰ যিবিলাক ৰিজনেল অফিচ আছে, এই ৰিজনেল অফিচৰ মুৰব্বীৰ লগত আলোচনা কৰিম আৰু আমি স্পষ্টভাৱে ক'ম যদি অসমত বেংক ব্যৱসায় চলাব লাগে তেতিয়াহ'লে অসমীয়া যুৱক যুৱতীসকলক লোন দিব লাগিব। আমি বেছি লোনৰ নকওঁ, 1 লাখৰ পৰা 5 লাখৰ ভিতৰত সৰু সৰু লোনবিলাক আমাৰ যুৱক যুৱতীসকলক দিয়ক। আৰু তাৰ কাৰণে যদি গ্ৰাণ্টাৰ প্ৰয়োজন হয়, অসম সাৰথিয়ে ইয়াৰ গ্ৰাণ্টাৰ হিচাপে আপোনালোকৰ লগত থাকিব। আমি গ্ৰাণ্টাৰ হ'ম, কিন্তু আমাৰ যুৱক যুৱতীসকলক লোনবিলাক দিব লাগে। এই কামবিলাক কৰিবৰ কাৰণে এটা শক্তিৰ আমাক প্ৰয়োজন আছে আৰু সেই শক্তিটোৱে আমি জন্ম
দিছোঁ লগতে আমি অসম চৰকাৰৰ লগতো আলোচনা কৰিম আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো আলোচনা কৰিম বিত্তমন্ত্ৰী মহোদয়ৰ লগতো আলোচনা কৰিম আৰু এগ্ৰিকালচাৰ মিনিষ্টাৰৰ লগতো আমি আলোচনা কৰিম যাতে অসম চৰকাৰে বা ভাৰত চৰকাৰে কৃষকৰ কাৰণে বা অসমৰ যুৱক যুৱতীসকলৰ কাৰণে ফাৰ্মাৰবিলাকৰ কাৰণে যিবিলাক আঁচনি ঘোষণা কৰিছে সেই আঁচনিবিলাক যাতে সঠিক ৰূপত ইমপ্লিমেণ্ট হয় সেই আঁচনিবিলাকৰ টকা পইচা যাতে সঠিক ৰূপত আমাৰ যুৱক যুৱতীসকলে পায় তাৰ কাৰণেও কথা পাতিম গতিকে সামগ্ৰিকভাৱে গোটেই অসমৰ উৎসাহী যিসকল যুৱক যিসকল খেতিয়ক এইসকলক প্ৰত্যক্ষভাৱে সুবিধাখিনি দিবৰ কাৰণে অসম সাৰথীয়ে কাম কৰিব আৰু এইটোৱে হৈছে আমাৰ মূল লক্ষ্যৰ উদ্দেশ্য গতিকে এইখিনি কাম আমি কৰিবলৈ যাওঁতে আমাক লাগে অসমৰ জনগণৰ সাহায্য বহুত যুৱক যুৱতী আছে বহুত ৰাইজ আছে এদিনত তেওঁলোকে 100 টকাৰ তামোলে খায় কোনোবাই 1000 টকা মদেই খায় কোনোবাই 1000 টকা এনেই এনজয় কৰে ক'ৰবাত তেওঁলোকে ফূৰ্তিয়ে কৰে গতিকে এবাৰ অন্ততঃ 2টা মাহ আমাৰ ওপৰত বিশ্বাস কৰি পেলাই 20 টকা এটা দি চাওক সেই 20 টকাৰো যদি কেনেবাকৈ অপব্যয় হৈছে বুলি ভাবে তাৰপিছত আপোনালোকে 20 টকা দিয়া বন্ধ কৰক আমি ইমানটো প্ৰতিশ্ৰুতি দিছোঁ যে যিটো টকা আহৰণ হ'ব তাৰ 10 পইচা এটাও আমি খৰচ নকৰোঁ অইন সংগঠনে হয়তো এইখিনি নিজৰ অহা যোৱা খৰচ যাতায়াতৰ নামত কিবা কিবি খৰচ কৰিলেহেঁতেন আমি যাতায়াতটো নিজৰ পইচাই খৰচ কৰিম 50,000 টকা যদি আমাৰ জমা হৈছে 50,000 পূৰা 50,000 টকাই আমি কোনোবা যুৱক যুৱতীক সহায় কৰিম 10 টকাটো আমি যোৱাৰ নামত খোৱাৰ নামত 1 টকা খৰচ নকৰোঁ আমি নিজৰ খৰচে এইখিনি কাম কৰিম আৰু তাৰ প্ৰত্যেকটো বিৱৰণ আমি আমাৰ পেজৰ যোগেদি আপোনালোকৰ আগত দাঙি ধৰিম লগতে কাক সহায় দিছোঁ আৰু তেওঁ কামখিনি কি ধৰণে আগবাঢ়িছে এও পৰ্যায়ক্ৰমে আমি আমাৰ পেজৰ যোগেদি ৰাইজৰ আগত অৱগত কৰিম কেৱল এবাৰ আমাক বিশ্বাস কৰি পেলাই এই টকাটো দিয়ক দেখিব এই 20 টকায়ে অসমত এদিন অৰ্থনৈতিক এখন সংগ্ৰামৰ সূচনা কৰিছে এই 20 টকাটোৰ যোগেদিয়ে যি এক জাগৰণ সৃষ্টি হ'ব ই ভাৰতত এক ইতিহাস সৃষ্টি কৰিব ভাৰতত এক নোহোৱা ঘটনা সৃষ্টি কৰিব গতিকে আহক আমি সকলোৱে ঐক্যবদ্ধ হৈ এখন শক্তিশালী অসম গঢ়াৰ সংকল্প লওঁ আৰু সেইকাৰণেই আমি এই যাত্ৰাৰ নাম দিছোঁ অসম স্বাভিমান যাত্ৰা গতিকে অসম স্বাভিমান যাত্ৰাত সকলোকে সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ 20 টকাৰে আপোনালোকে সহযোগ কৰক আৰু অসমীয়া খিলঞ্জীয়া যুৱক যুৱতীসকলক নিজৰ ভৰিৰ ওপৰত থিয় হৈ হাঁহি নিজৰ অসমখনক উন্নতিৰ দিশত আগবঢ়াই নিবৰ কাৰণে আপোনালোকৰ সহযোগিতা আগবঢ়াওক এয়া আমি আপোনালোকলৈ আহ্বান জনালোঁ ধন্যবাদ